যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বহু কনিষ্টেবল পদৰ প্ৰাৰ্থী তদন্ত অব্যাহত কনিষ্টেবলৰ ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰৰ বৰপেটাৰ বিভিন্ন স্থানৰ প্ৰতিষ্ঠানত CIDৰ অভিযান শেহতীয়াকৈ 12 মেত গৃহ বিভাগে ঘোষণা কৰিছিল অসম আৰক্ষীৰ বিভিন্ন শাখাৰ মুঠ 8554টা কনিষ্টেবল পদৰ নিযুক্তিৰ ফলাফল ইয়াৰ ভিতৰত বঞ্চিত হৈছিল 414 গৰাকী প্ৰাৰ্থী কম্পিউটাৰৰ ভুৱা প্ৰমাণপত্ৰ দাখিলৰ অভিযোগ সেইসকলৰ বিৰুদ্ধে পৰীক্ষাত পাছ মাৰ্ক পোৱাৰ পিছতো বঞ্চিত হোৱা সেইসকল প্ৰাৰ্থীৰ কম্পিউটাৰ চাৰ্টিফিকেট ভুৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল ডিজিপি ভাস্কৰ জ্যোতি মহন্তই আৰু তাৰ পিছতেই বিষয়টো সন্দৰ্ভত বিতৰ্ক সৃষ্টি হৈছিল চৌদিশে যাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বিষয়টো তদন্তৰ বাবে দায়িত্ব দিয়া হৈছিল CID পিছত CIDয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল এই ঘটনাৰ তদন্তৰ প্ৰথম পৰ্যায়ত CIDৰ এটা বৃহৎ দলে বৃহস্পতিবাৰে অভিযান চলাই বৰপেটাৰ কেইবাটাও অঞ্চলৰ বহুত কেইখন কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানত সেইসমূহ প্ৰতিষ্ঠানৰ নামতে থকা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল বঞ্চিত একাংশ প্ৰাৰ্থীয়ে বৃহস্পতিবাৰে সেইসমূহ কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানৰ বৈধতা তথা প্ৰাৰ্থীসমূহে সঁচাকৈয়ে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল নে নাই সেয়া পৰীক্ষা কৰে CIDৰ দলে অভিযানকালত বহু নথি জব্দ কৰে CIDৰ দলটোৱে আৰক্ষী কনিষ্টেবল নিযুক্তিত ক্ষেত্ৰত এনেকুৱা অভিযোগ উত্থাপন হৈছে যে যথেষ্ট প্ৰাৰ্থীয়ে আচলতে ভুৱা প্ৰমাণপত্ৰ তেখেতসকলে দাখিল কৰিছে আৰু এই ক্ষেত্ৰত ইতিমধ্যে অসম চৰকাৰে ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰে আচলতে CIDক দায়িত্ব অৰ্পণ কৰিছে আৰু CIDয়ে ইতিমধ্যে ইনকুৱাৰী কৰি আছে 414 গৰাকী প্ৰাৰ্থীক নিযুক্তি বাতিল কৰিছে কাৰণটো কি কাৰণটো হ'ল যে যি তেওঁলোকে পৰীক্ষাত এপ্লাই কৰাৰ সময়ত যিটো কম্পিউটাৰ চাৰ্টিফিকেট দাখিল কৰিছিল সেইবিলাক ভুৱা বুলি প্ৰমাণিত হৈছে বহু CIDৰ প্ৰাথমিক তদন্তত ধৰা পৰা মতে 414 জন প্ৰাৰ্থীৰ বহু কেইজন প্ৰাৰ্থীয়ে কম্পিউটাৰৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰাটো ইতিমধ্যে স্পষ্ট হৈছে আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি জালিয়াতিৰ আশ্ৰয় লোৱা বহু প্ৰাৰ্থীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব CIDয়ে সমান্তৰালভাৱে বহুকেইটা অবৈধ কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব CIDয়ে বৰপেটাৰ পৰা দিগন্ত কলিতাৰ সহযোগত সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ